বাল্য বিবাহৰ বিৰুদ্ধে বৰকাণ্ডা পিপলছ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা সভা বাল্য বিবাহৰ ঘটনাক কেন্দ্ৰ কৰি গোটেই অসমতে সৰব চৰ্চা চলি থকাৰ মাজতে আজি চালবান্দা গাঁৱত ইয়াৰ বিৰুদ্ধে এক সজাগতা সভা অনুষ্ঠিত হয়। ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী চকীৰ অন্তৰ্গত চালবান্দা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু বৰকাণ্ডা পিপলছ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য দাঙি ধৰে BPA HS স্কুলৰ অধ্যক্ষ নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া, বৰকাণ্ডা উপস্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া, অংগনবাড়ী কৰ্মী, আশা কৰ্মী, বিভিন্ন গাঁওৰক্ষী বাহিনীৰ সম্পাদকসকলৰ লগতে ভালেমান ৰাইজ। আজি আছিল বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সভা। তো কি আলোচনা হ'ল আজি? ইয়াত বিশেষকৈ আমাৰ বাল্য বিবাহ যে ৰোধ কৰিব লাগে এই সম্পৰ্কে ইয়াত বিভিন্ন বিষয়ববীয়াৰ পৰা পৰামৰ্শ আগবঢ়ালে তেখেতসকলে, আৰু ইয়াত নিশ্চয় আমাৰ অভিভাৱকসকল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উপকৃত হ'ব। কিন্তু মই ইয়াতে এটা কথা ক'ব খুজিম যে আইন প্ৰণেতা বা আইন ৰক্ষাকাৰীতকৈ আইন মানি চলাবিলাকৰ গুৰুত্বহে বেছি। গতিকে এই আইনটো আমাক মানি চলিব লাগে। আমাৰ এইটো একমত হ'ব লাগে যে আমি এই আইনটো মানি চলিম। তো এই সভাৰ আসনৰ জৰিয়তে আপুনি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক কি মেছেজ দিব খোজে? মই এই অঞ্চলৰ লগতে সকলো ছাত্ৰ ছাত্ৰীসকলক মই এইটোৱে মেছেজ দিব খোজোঁ যে এতিয়া নিজকে গঢ়াৰ সময়, গতিকে এই সময়ত নিজকে গঢ়ি লোৱা উচিত। এতিয়াই তাৰ পিছতে যিখিনি কৰিবলগীয়া আছে আমি পিছত কৰিম। গতিকে এই গঢ়া সময়ত আৰু অপন্য অৱস্থাত অৰ্থাৎ পুৰত নোহোৱাকৈ আমি যাতে পিতৃত্ব বা মাতৃত্বৰ বোজা যাতে বহন কৰিব লগা নহয়, এইখিনি মেছেজ সকলো ছাত্ৰ ছাত্ৰীলৈকে মোৰ ফালৰ পৰা।